हेलो एभ्रिवान मैं आज जोरहाटत आसो जोरहाटर नआलित बनाई थका ओभारब्रिजखन आज देखाबले विचारिছো खिनिर পৰা आरम्भ হৈছে মই এনেকৈ দেখাই গৈ থাকিম এইফালে বঙালপুখুৰী তিনিআলি এতিয়াও অলপমান কাম বাকি আছে এনেকৈ ষ্টাৰ্ট হৈছে যোৰহাটবাসীৰ এটা বহুত পুৰণা আশা পূৰ হ'বলৈ গৈ আছে নহলে ইয়াত ৰাস্তা পাৰ হ'বৰ কাৰণে বহুত দিগদাৰ হৈ যায় बहुत भीड़ लगे रेल गेट पेलाई दिले तो और कथाई नहीं बहुत धुनिया धुनियाके पिक्चारবিলাক आकिছে তেওঁলোকৰো বহুত কষ্ট হৈছে আগতে গোটেই অভাৰব্ৰিজটো এনেকৈ আঁকি দিছে এতিয়াও এই কামবিলাক কৰি আছে মুখা এই পিক্চাৰটো বৰ ভাল লাগিছে দেখি একেবাৰে সৰুকাললৈ মনত পৰি গৈছে এনেকৈ গোটেইখন মানে ছবি আঁকি দিছে এই তলেদি গাড়ী চৰি গৈ আছে আজি আমি তিনিজনী আহিছোঁ অভাৰব্ৰিজ চাবলৈ বঙালপুখুৰীৰ পৰা আৰম্ভ হৈছে অভাৰব্ৰিজটো একেবাৰে দাসনকোট শেষ হৈছে জাপি এই উজনি হাতীটোত প্ৰায় 100 কোটি টকা ব্যয় হৈছে এইটো ফুটব্ৰিজ এইটো ৰেল ক্ৰছিং তললৈ দেখাই দিছোঁ আগতে দেখিলে এইফালেদি এনেকৈ নামি যায় ইয়াত উঠিলে আৰু টাউনখনেই দেখা যাব ভালদৰে ওপৰৰ পৰা দেখাইছোঁ বহুত ওখ এতিয়াও কাম কৰিয়ে আছে এইখন এখন ধুনীয়া পিকচাৰ আমি খোজ কাঢ়োঁতে ফটো তোলোতে আন্ধাৰেই হৈ থাকিলে ইয়াতে মানুহ আহিছে পূজা ধৰা দি আহিছে মানুহবোৰ এতিয়াও ইমান আন্ধাৰটো কাম কৰিয়ে আছে তেওঁলোকে দিনে ৰাতিয়ে একাকাৰ কৰি কাম কৰি আছে লাইট জ্বলাই ল'বলগীয়া হৈছে বগলী দিন হোৱা হ'লে বেছি ধুনীয়াকৈ কৰিব পাৰিলোঁ হয় কিন্তু এতিয়া আন্ধাৰৰ কাৰণে বেয়া হৈছে পিকচাৰখিনি ধানমন্ডি পথাৰত চাকি জ্বলাইছে বিহু আপোনালোকে যেতিয়া এইটো ব্ৰিজেদি পাৰ হৈ যাব তেতিয়া আপোনালোকে অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ ছবি উপভোগ কৰিবলৈ পাব তাত এৰি পলু ন এইখিনি ধুনীয়া লাগিছে পিকচাৰ আপোনালোকে আঁকি আছে নি কেতিয়াকৈ হ'ব কমপ্লিট কাইলৈ কমপ্লিট হ'ল মানে জাষ্ট ফিনিশিং টাচ হ'ল কিমান ৰাতি পুৱাই যায় এইকেইদিন কৰি থাকিবলগীয়া হৈছে ন বেছি নাই আৰু কৰা বাৰু দেই এইখিনি দাসনকো পালোহি আৰু আমি আহি এইখিনিৰ পৰা আৰম্ভ হৈছে ব্ৰিজটো একেবাৰে বঙালপুখুৰী তিনিআলিত শেষ হৈছেগৈ এতিয়া পেণ্ডেলৰ কাম চলি আছে যিহেতু 16 তাৰিখে মুখ্যমন্ত্ৰীয়ে অপেনিং কৰিব বহুত দীঘলকৈ বনাইছে পেণ্ডেলটো লাইটখিনি এতিয়াহে দিছে ভাল লাগিছে দেখিবলৈ 16 তাৰিখৰ পাছত আৰু মানুহে খোজকাঢ়িব নোৱাৰিব আৰু এতিয়া মানুহে পূৰা মৰ্ণিং ৱাক ইভিনিং ৱাক চব কৰিছে আৰু ইয়াতে সিহঁতি পূৰা ফটো তুলিছে বহুত সময় খোজকাঢ়ি আমনি লাগি গৈছে নআলিত বহুত বেছি ভিৰ হৈ যায় বিশেষকৈ ৰেল ক্ৰছিঙৰ ওচৰত এতিয়া আৰু সেইটো ভিৰ নাথাকে ইয়াৰ পৰা এনেকৈ ওখ হৈ গৈছে আৰু বহুত ওখ মাজডোখৰ ধুনীয়া ছবি এখন দেখাইছোঁ এইখিনি আগতে খুব সৰু ল'ৰা ছোৱালীবিলাকে খুব খেলে এইবিলাক ভিৰটো এইখিনিতহে বেছি আছে কালাৰিং লাইট দি দিছে ন ভাল লাগিছে কালাৰ 3টা দিছে একেবাৰে ইণ্ডিয়ান ফ্লেগখনৰ নিচিনা আমাৰ আমি এতিয়া ঘৰ পালোহি আৰু একেবাৰে কিনাৰে দিয়ে গৈছে ব'ল যাওঁ ফুটপাথৰ পৰা কলিং বেল টিপিলেই হৈ গ'ল আৰু
আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। অ'কে, বাই।